নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ আজি মোৰ মিনি ব্লগলৈ। আজি দেওবাৰ, বতৰটো খুবেই সেমেকা, কিনকিনকৈ বৰষুণ এজাক পৰিয়ে আছে। তাকে কি কৰোঁ কি নকৰোঁকৈ ভাবিলোঁ, বোলো দিনৰ ভাত এসাঁজকে আজি অলপ আতুমটোকাৰিকৈ খাওঁ। সেইবাবে গ'লোঁ বজাৰলৈ আৰু বজাৰত পালোঁ দেউতাৰ প্ৰিয় পাভ মাছ। সেইবাবে পাভ মাছকে অলপ আনিলোঁ। যিহেতু দেওবাৰ, সেইবাবে আনিলোঁ অলপ গাহৰি মাংস। এয়া সকলো চাফ চিকুণ কৰি মেলি এতিয়া বনাবৰ বাবে সাজু কৰিছোঁ। আলু, পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া সকলো আজৰি কৰি লৈছোঁ বনাবৰ বাবে। এয়া আৰম্ভ কৰিয়ে দিলোঁ বনাবলৈ। কেৰাহীত দিলোঁৱেই। যিহেতু গাহৰি মাংসত তেলবিহীন আৰু মছলাবিহীন খোৱাৰ তাৰ সোৱাদেই বেলেগ, সেইবাবে তেনেকৈ বনালোঁ। মই তেনেকৈ খাই ভাল পাওঁ। আপোনালোকে কেনেকৈ ভাল পায় জনাবচোন হা কমেণ্টত। এয়া বনি আছে আৰু লাহে লাহে হ'বগৈ আৰু খাবলৈ। যিহেতু দেউতাৰ বাবে আনিছিলোঁ পাভ মাছ, সেই পাভ মাছো ফ্ৰাই কৰি আছোঁ। পাভ মাছ খাই বাৰু ভালেই লাগে, ময়ো ভাল পাওঁ খাই। আৰু সকলোতকৈ